হেল্ল' এভৰিৱান, দুটা গুড নিউজ আছে সেইসকলৰ বাবে যিসকলে যোৱাবাৰ আমাৰ হৈ যোৱা ADRE এক্সাম দিছিলে তেওঁলোকৰ বাবে দুটা গুড নিউজ আছে। প্ৰথম গুড নিউজটো হৈছে সেইসকলৰ বাবে যিসকলে যোৱাবাৰ ADRE এক্সাম দিছিলে কিন্তু পাছ হ'ব পৰা নাছিল। সেইসকলৰ বাবে এটা গুড নিউজ আছে। আমাৰ সন্মানীয় CM ছাৰ ডাঙৰীয়া ঘোষণা কৰিছে যে তেওঁলোকৰ পইচাটো ঘূৰাই দিয়া সলনি, যিহেতু আমাৰ পইচাবোৰ ঘূৰাই দিয়া কথা আছিলে, ঘূৰাই দিয়া সলনি CM ছাৰ ডাঙৰীয়া কি বুলি ঘোষণা কৰিছে আমি লাষ্টত আপোনালোকে ভিডিঅ' চাই থাকক, শেষলৈ গম পাব CM ছাৰ ডাঙৰীয়া কি বুলি কৈছিলে। আৰু ছেকেণ্ড গুড নিউজটো হৈছে সেইসকলৰ বাবে যিসকলে খুব কম নম্বৰৰ বাবে মেৰিট লিষ্টত নাম অহা নাছিলে আৰু তেওঁলোকে ছেকেণ্ড মেৰিট লিষ্টৰ বাবে আমাৰ ৱেইটিং কৰি আছে। তেওঁলোকৰ বাবে এটা খুবেই গুড নিউজ ওলাই আহিছে যে তেওঁলোকৰ প্ৰায় 10 দিনৰ ভিতৰত আমাৰ ছেকেণ্ড মেৰিট লিষ্ট ওলাব আৰু তেওঁলোকৰ প্ৰায় 1000 মান আকৌ পুনৰ নিযুক্তি হ'ব। তো CM ছাৰ ডাঙৰীয়ানো কি বুলি কৈছে আপোনালোকে শেষত ভালকৈ মই ভিডিঅ'টো লগাই দিছোঁ, শেষৰ ক্লিপটো লগাই দিছোঁ, আপোনালোকে নিজেই চাই লওক আৰু নিজে চাই ল'লে আপোনালোকে নিশ্চয় ভালদৰে বুজি পাব পাৰিব। এপইণ্টমেণ্ট আছে 1000ৰ, সেই এপইণ্টমেণ্টটো হোৱাৰ পিছতে ফাইনেল পিকচাৰখন ওলাব যে কিমানে পালে আৰু নাপালে। যিহেতু এতিয়াও আৰু 1000 নিযুক্তি হ'ব অহা 10-15 দিনৰ ভিতৰত, যেতিয়া ফাইনেল নিযুক্তি হৈ যাব যে এওঁলোকে পালে এওঁলোকে নাপালে। দ্বিতীয়তে কথা, আৰু এটা বহুত প্ৰাৰ্থীয়ে মোক কৈছে যে ছাৰ টকাটো ঘূৰাই নিদিব, ঘূৰাই দিলেতো CSC অপাৰেটৰবিলাকে পাই যাব, আমি নাপাওঁ। সেই সমস্যা এটাও আছে। সেইকাৰণে আমি আৰু এটা কৰিব পাৰোঁ যে অহাবাৰ পৰীক্ষা হ'লে এখেতসকলক বিনা ফিজ আমি পৰীক্ষা দিয়াৰ সুবিধা দিব পাৰোঁ। কাৰণ বহুত প্ৰাৰ্থীয়ে মোক হোৱাটছআপত জনাইছে যে ছাৰ আমিতো CSC অপাৰেটৰৰ পৰাহে দিছিলোঁ, আৰু আমিও দেখিছোঁ এটা নম্বৰ বা 200টা কেণ্ডিডেটে পৰীক্ষাৰ পইচা দিছে। গতিকে টকাটো ঘূৰাই দিয়াৰ লগে লগে পইচাটোতো CSC অপাৰেটৰবিলাকৰ হাতত গুচি যাব। সেইকাৰণে যোগ্যজনে কেনেকৈ পায় তাকো চাব লাগিব।